লোকসভা নিৰ্বাচনৰ পূৰ্বে হাৰুৱাঘাটবাসীক উপহাৰ মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙৰ দ্বাৰা হাৰুৱাঘাটত 10 কোটি ব্যয়ৰ ষ্টেডিয়াম নিৰ্মাণৰ আধাৰশিলা হস্পিটেলতো ৰোগীক খাদ্য সামগ্ৰী বিতৰণ বকলিয়াঘাটৰ আজি আকৌ দুৰ্গা পূজা হিন্দুৰ সহযোগত মুছলমানে পাতিছে দুৰ্গা পূজা কিন্তু কিয় লংকাত দুৰ্ঘটনাত পতিত লামডিং সমষ্টিৰ প্ৰাক্তন বিধায়কৰ বাহন বিদ্যুৎ বিভাগৰ বাহনেৰে মুখামুখি সংঘৰ্ষ দুৰ্ঘটনাৰ প্ৰাক্তন বিধায়ক স্বপ্ন কৰকে ধৰি আন 6 জন লোক গুৰুতৰভাৱে আহত নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰকজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ আগন্তুক লোকসভা নিৰ্বাচনৰ আগেয়াকে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে হাৰুৱাঘাটবাসীক দিলে উপহাৰ হাৰুৱাঘাটত 10 কোটি টকা ব্যয়ৰ সাপেক্ষে নিৰ্মাণ হ'ব ষ্টেডিয়াম হাৰুৱাঘাটৰ জনপ্ৰতিনিধি তথা পৰিষদৰ কাৰ্যবাহী সদস্য খনসিং ৰংপিৰ প্ৰমুখ হাৰুৱাঘাটৰ বিধায়ক জয়ৰাম ইংলেঙে পৰিষদৰ কেইবাগৰাকী কাৰ্যবাহী সদস্য তথা এমএসি সকলৰ উপস্থিতিত মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে 10 কোটি টকা ষ্টেডিয়াম নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিলে লোকসভা নিৰ্বাচন চমুচাপি অহাৰ লগে লগে বিজেপি শাসকীয় দল সাধাৰণতে চৰকাৰী বন্ধ দেওবাৰ আদি বন্ধৰ উপৰিও কাৰ্যালয় থকা সময়টো প্ৰায় কোনো সমষ্টি অথবা গাঁৱতে ব্যস্ত হৈ পৰি থকা পৰিলক্ষিত হৈছে পৰিষদৰ নিৰ্বাচন বিধানসভা নিৰ্বাচনসমূহত প্ৰায় সকলো আসনতে গেৰুৱা দলে বিজয়ী হোৱাৰ পিছত এইবাৰ লোকসভা নিৰ্বাচনতো বিগত দিনত একছত্ৰীয় সম্ৰাটহেন হৈ পৰা কংগ্ৰেছ সাংসদৰ দুৰ্গসহায় একমাত্ৰ ডিফু লোকসভা আসনখন দখলৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে হাৰুৱাঘাটত অনুষ্ঠিত বিজেপি কৰ্মী বৈঠকত এই সন্দৰ্ভত আলাপ আলোচনা কৰাৰ লগতে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে 10 কোটি টকীয়া ষ্টেডিয়াম নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰি হাৰুৱাঘাটবাসীক দিলে আগন্তুক লোকসভাৰ প্ৰাক নিৰ্বাচনী উপহাৰ আনহাতে ৰাজ্য বিত্তমন্ত্ৰী বিশেষ পেকেজৰ অধীনত গ্ৰামাঞ্চলত ক্ৰীড়াৰ ক্ষেত্ৰত বিকাশ সাধনৰ লক্ষ্যৰে ইতিমধ্যে জিলাখনৰ বহু সমষ্টি ইনডোৰ ষ্টেডিয়াম মুকলি মঞ্চ আদি নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰি আহিছে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে আজি কিন্তু সমাৰো মহিলাৰ সংখ্যা বেছি আছে এই আজি 1951 পৰা 10 কিলোমিটাৰ মহিলাবিলাকে আদৰণি যিটো কৰিছে সেইটো আপোনালোকৰ কোন প্ৰথমে কাৰ্য্যালয় এটা ইতিহাস ৰচনা কৰিছে সেই হাৰুৱাঘাট সমষ্টি গতিকে আগন্তুক টাউন কমিটি ইলেকশ্যনে হওক লোকসভা ইলেকশ্যনে হওক যিকোনো ইলেকশ্যন মই ইয়াৰ স্থানীয় এমএসি খনসিং ৰংপি ডাঙৰীয়া কৈছো যিকোনো ইলেকশ্যনত ইয়াত কংগ্ৰেছে হওক এছচিএ হওক সিপিএমএল হওক ইয়াৰ পৰা 20 কিলোমিটাৰৰ এটা হাৰাটো কনফাৰ্ম হৈ গৈছে ইয়াত কাৰ্য্যালয়ৰ পৰা হাইয়েষ্ট ভোট পাৱাৰ ভাৰতীয় জনতা পাৰ্টিয়ে এই সভাত উপস্থিত থকা আমি সকলোৱে সন্মান আৰু আমি সাধাৰণ অনুষ্ঠানৰ পিছতে ৰংহাঙে হাৰুৱাঘাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ৰোগীসকলকো সাক্ষাৎ কৰি খাদ্য সামগ্ৰী বিতৰণ কৰে উল্লেখ্য আজি বিজেপি কৰ্মীসকলৰ এই বৈঠকত তথা আধাৰশিলা স্থাপন অনুষ্ঠানত মুখ্য কাৰ্যবাহী ৰংহাঙৰ উপৰিও বিধায়ক জয়ৰাম ইংলেং কাৰ্যবাহী সদস্য ক্ৰমে অমৰ সিং টিছো তৰেন্দ্ৰ বৰ্ভ খনসিং ৰংপিকে ধৰি এমএসি সকল আৰু দলীয় বহু বিষয়াসকল উপস্থিত থাকে এটা বছৰত যিটো পৰিৱৰ্তন ৰাইজে দেখিছে খুব ভাল পাইছে আৰু এনেকুৱা পৰিৱৰ্তন দেখাৰ কাৰণে 10 কিলোমিটাৰতকৈ অধিক আমাক আদৰণি কৰিছে ৰাইজে ভাল পাইছে উন্নয়নমূলকৰ ৰাইজকো ধন্যবাদ দিছোঁ আৰু ভৱিষ্যতে আনহাতে বিজেপি কৰ্মী বৈঠকত অসম প্ৰদেশ বিজেপি উপ সভাপতি লংকি ফাংছো উপস্থিত থাকে মংগল ইংহি ৰিপৰ্ট কাট নিউজ নিৰ্ধাৰিত দিন তিথি অনুযায়ী সমগ্ৰ বিশ্বত ইতিমধ্যে শেষ হৈছে শাৰদীয় দুৰ্গা উৎসৱৰ আনন্দৰ উল্লাস ইতিমধ্যে সফলভাৱে সম্পন্ন হৈ গৈছে লক্ষ্মী পূজাও
কিন্তু আগতীয়া কোনো দিন তাৰিখ নোহোৱাকৈ আজি পুনৰ অৰ্থাৎ শনিবাৰে এইখন অসমৰ মুলুকতে অনুষ্ঠিত হৈছে দুৰ্গা পূজা অকালৰ এই দুৰ্গা পূজাত পিছে অংশ লৈছে হিন্দু মুছলমানৰ উভয়ৰ ধৰ্মাৱলম্বী লোকে ক'ত আৰু কিয় হঠাৎ এই পূজাৰ আয়োজন চাহক আমাৰ ৰিপৰ্ট প্ৰথমে মন কৰক এই দুজন যুৱকক দুয়োজনে সম্প্ৰতি হেৰুৱাইছে নিজৰ বাক শক্তি এজনৰ নাম আব্দুল কালাম আৰু আনজনৰ নাম জাকিৰ হুছেইন আসলতে কাৰ্বি আংলং জিলাৰ বকলিয়া ঘাটৰ পূব হগলাকটা গাঁৱৰ নিবাসী আব্দুল কালাম বকলিয়া ঘাটত যমুনা নৈৰ বালি মহলত কাম কৰা এজন শ্ৰমিক আন দিনাৰ দৰে লক্ষী পূজাৰ পিছদিনাও বালি মহলত নৈ পৰা বালি উঠোৱা কামত নিয়োজিত আছিল আব্দুল কালাম ইয়াৰ মাজতে আব্দুল কালামে হেনো দশমীত বিসৰ্জন দিয়া মা দুৰ্গাৰ মৃন্ময় মূৰ্তিৰ কাপোৰ ফালি হাত মুখ মুচিছিল আৰু তাতে ভুল হ'ল আব্দুল কালামৰ সেইদিনাই বিয়লি আব্দুল কালাম নিজৰ ঘৰ আহি পোৱাৰে পৰা ক্ৰমাৎ অসুস্থ মূৰ ঘূৰণি আনকি হেৰুৱাই পেলাইছে বাক শক্তিও চিন্তিত পৰিয়ালবৰ্গই যোগাযোগ কৰিলে এগৰাকী ইছলাম ধৰ্মাৱলম্বী বেজৰ সৈতে বেজ আহি ঘৰ সোমাওঁতেই কালামৰ খং হাতত দা লৈ খেদি পঠিয়ালে বেজক পৰৱৰ্তী সময়ত পৰিয়ালৰ লোক কাষ চাপে আন এক হিন্দু কবিৰাজজনে কালামক জৰা ফুকা কৰি থাকোঁতেই জাকিৰ হুছেইন নামৰ এই যুৱকজনে হেনো ঠাট্টাসূচক হাঁহি মাৰিছিল লগে লগে জাকিৰ হুছেইনেও হেৰুৱালে বাক শক্তি আৰু তেতিয়াৰে পৰা আজি 3 দিন ধৰি দুয়োৰে নাই বাক শক্তি আমাৰ ল'ৰা আহিছিলে বালিঘাটত কাম কৰিবলৈ কাম কৰি এতিয়া কি হ'ল এইটো আমি ক'ব নোৱাৰে সৰু ভণ্টি জোৱাইজনী হঠাৎ তাৰ মাতটো নাইকিয়া হ'ল ভণ্টিয়ে ফোন কৰিলে আমি আহিলোঁ তাক আহি পেলাই ধৰি মেলি ঘৰত পানী চানী তেল চেল সানিলোঁ মাথাত কিবা লাগিছে নেকি কিবা ভিতৰত কিবা চুট পাইছে নেকি সেইটো ভাবি আছোঁ পিছত লাহে লাহে গম পাইছোঁ যেন সৰু ভণ্টি জোৱাইজনী কি হ'ল জানি মাত বোল আৰু নাই তেনেকুৱা অৱস্থাত আমি আহি পালোঁ কিবা সপোন দেখুৱাইছে নেকি পূজা পাতিবলৈ সপোন দেখুৱাই আছে সময় যেতিয়াতো আমি ৰাইজে হিন্দু মুছলিম আমি পূজাখন পাতিছোঁ মাই দুৰ্গাৰ ওচৰত আমি মাপ খুজি আছোঁ আমাৰ ল'ৰাটো ভণ্টি জোৱাইটো ভাল হ'ব কাৰণে চবৰ আশীৰ্বাদ ল'বলৈ আপোনাৰ নাম কি আছিলে আছিয়া বেগম ন এতিয়া আপোনালোকে দুৰ্গা পূজাটো পাতিছে ইয়াৰ মাজতে গাঁৱৰ এজন লোকক মা দুৰ্গাই সপোনত পুনৰ দুৰ্গা পূজা পতাৰ নিৰ্দেশ দিয়ে লগতে কালামকো সপোনত বকলিয়া ঘাটৰ বাৰোৱাৰী পূজা কৰা পূজাৰীজনৰ দ্বাৰাই এই পূজা কৰোৱাৰ বিধান দিয়ে আৰু আজি শনিবাৰে সেইমতেই কাম পুৱাৰে পৰা বকলিয়া ঘাটৰ পূব হগলাকটা গাঁৱৰ যমুনা নৈৰ পাৰত হিন্দু মুছলমান সকলোৱে মিলি পুনৰ পাতিছে দুৰ্গা পূজা অংশ লৈছে শ লোকে আনহাতে পূজা চলি থকাৰ মাজতে হঠাৎ এগৰাকী মহিলা জকি উঠে উপস্থিত সকলোৰে লগতে কালাম আৰু জাকিৰেও মা দুৰ্গাক ক্ষমা প্ৰাৰ্থনা বিচাৰে দুৰ্গা পূজা কৰিব লাগিব কিয় প্ৰশ্ন সোধোঁতে তেওঁলোকে ক'লে যে নাই নদীত মূৰ্তি বিসৰ্জনত আহিছিলে সেই মূৰ্তিত আমি ভৰি লগাইছিলোঁ মূৰ্তি ভৰিৰ লগত গুৰিওৱা হৈছে তাৰপিছত কাপোৰ খুলি লোৱা হৈছে তেওঁলোকৰ যাৰ কাৰণে সেই যিকেইজনে কৰিছিলে তেওঁলোকৰ মানে কথা কোৱাৰ ক্ষমতাটো নাইকিয়া হৈ গ'ল কথা কোৱাৰ ক্ষমতাটো নাইকিয়া হোৱাৰ পিছত তেওঁলোকে সপোন দেখিছে যে ইয়াত পূজা পাতিব লাগিব আৰু মোক বিচাৰিছে মোক বিচৰাৰ কাৰণে মই আহিলোঁ অহাৰ পিছত তেওঁলোকে ক'লে যে কি কৰা যায় তেতিয়া কৈছোঁ ঠিক আছে আপোনালোকে যেনেকৈ কৰিব লাগে তেনেকৈ কৰিম তেতিয়া দুৰ্গা পূজাখন পাতিব লাগিব বুলি ক'লে যাৰ কাৰণে মই আজি নহয় বস্তু ফুল চুল আনিলে চিৰিকিনি আকৌ আনি কিনি লাহে লাহে মানুহজনী কাম মুখটো ভঙা হৈ গ'ল মাতিলোঁ কি হ'ল নামাতে আকৌ কৈ দিলোঁ কি হ'ল মাতা নাই তাক এৰি দিলে আৰু ঘৰত লৈ যা বুলি লৈ গ'ল আকৌ আমি ৰাইজে মিলি চব ৰাইজে হিন্দু মুছলিম মিলি কিনি চব মিলি দুৰ্গা পূজা পাতিছোঁ আৰু কোনে কোনে পাতিছে এইটো আমাৰ হিন্দু মুছলিম চব মিলি কি গাঁও এইটো গোলাঘাটা পৰে পূব হগলাকটা এতিয়া দেৱী মাৰ ওচৰত মানে কি ভাবিছা তোমালোকে কি মা দিব বুলি ভাবিছোঁ আৰু চবে আশীৰ্বাদ ল'ম আৰু আশীৰ্বাদটো ল'বা আৰু নকৰোঁ বুলি তোমাৰ নাম কি আছিলে আব্দুল কৰিম জকি উঠা আইগৰাকীয়ে গাঁওখনৰ হিন্দু মুছলিম সকলোকে এসপ্তাহ ধৰি নিৰামিষ আহাৰ গ্ৰহণ কৰাৰ নিৰ্দেশ দিছে কালাম আৰু জাকিৰৰ পৰিয়ালে বাৰম্বাৰ মা দুৰ্গাক ক্ষমা কৰি দিবলৈ কাতৰ প্ৰাৰ্থনা জনাইছে গৌতম চন্দা ৰিপৰ্ট কাট নিউজ
হোজাই জিলাৰ লংকাত পথ দুৰ্ঘটনাত পতিত লামডিং সমষ্টিৰ প্ৰাক্তন বিধায়কৰ বাহন এই দুৰ্ঘটনাত প্ৰাক্তন বিধায়ক স্বপ্ন কৰকে ধৰি আন 6জন লোক গুৰুতৰভাৱে আহত হয় শনিবাৰে লংকাৰ বামুণগাঁৱত দুৰ্ঘটনাত পতিত হয় 92 নং লামডিং সমষ্টিৰ প্ৰাক্তন বিধায়ক স্বপন কৰৰ ব্যক্তিগত স্কৰ্পিঅ বাহনখন জানিব পৰা মতে লামডিঙৰ পৰা নগাঁও অভিমুখে AS01 BY4363 নম্বৰৰ ব্যক্তিগত স্কৰ্পিঅ বাহনখনেৰে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা লংকা বিদ্যুৎ বিভাগৰ বলেৰো বাহনখনৰ সৈতে বামুণগাঁৱৰ 54 নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰচণ্ড জোৰে মুখামুখি সংঘৰ্ষ লগাত বাহন দুয়োখনৰ সন্মুখৰ অংশ চূৰ্ণ বিচূৰ্ণ হৈ পৰে ফলত দুৰ্ঘটনাটোত লামডিং সমষ্টিৰ প্ৰাক্তন বিধায়ক স্বপন কৰৰ সহ বাহন দুখনত থকা বিধায়কগৰাকীৰ আন 4জন সহযোগীৰ সৈতে 2জন বিদ্যুৎ বিভাগৰ কৰ্মচাৰী গুৰুতৰভাৱে আহত হয় পিছত ঘটনাস্থলীত উপস্থিত হোৱা সচেতন ব্যক্তিয়ে আহত আটাইকেইজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে বিশেষ প্ৰতিবেদক কাট নিউজ একেটা পদতে 2জন বিষয়া বিত্ত ক্ষমতাক লৈ ইজনে সিজনক অভিযোগ প্ৰত্যাভিযোগ দুইগৰাকী বিষয়া বিভাগটোৰ ডিভিঅ হিচাপে বাহাল আছে পদটোত এই সন্দৰ্ভত কাৰ্বি ছাত্ৰ সন্থা আৰু কাৰ্বি ইউনাইটেড কাউন্সিলৰ অভিযোগৰ মৰ্মে এই তথ্য সম্পত্তি আহিছে পোহৰলৈ কিন্তু এইদৰে কেনেকৈ সম্ভৱ আৰু এই ঘটনা ক'ত ঘটিছে চাহক আমাৰ ৰিপৰ্ট হয় এই ঘটনা ঘটিছে স্বয়ং পাহাৰীয়া জিলাৰ সদৰ ডিফুত বিভাগটো হৈছে জিলা পশুপালন বিভাগ জিলা বিষয়া পদত আছে 2 বিষয়া নিজা কৰ্ম সম্পাদনত আগ্ৰহী আৰু অটুট হাৰি পিছে লেঠাটো হ'ল এগৰাকী বিষয়া কনিষ্ঠ আৰু আনগৰাকী হৈছে জ্যেষ্ঠ বিষয়া নীলকমল কলিতাই বিভাগটোৰ বিত্ত ক্ষমতা এৰি নিদিয়া অভিযোগ তুলি নতুন বিষয়া দিলীপ মহন্তাই সাংবাদিকৰ আগত মতামত ব্যক্ত কৰি কয় যে বিভাগটোলৈ পিছপৰা পাহাৰীয়া জিলাখনৰ পিছপৰা দুখীয়া ৰাইজৰ বাবে অনেক চৰকাৰী আঁচনি আছে কিন্তু জ্যেষ্ঠ বিষয়াগৰাকীয়ে বিত্ত ক্ষমতা এৰি নিদিয়াৰ ফলত বহু আঁচনি কাৰ্যকৰী কৰিব পৰা নাই So your organization is Karbi United Council. Actually, we have come here. Actually, we have got some information from some public that Nilkamal Kalita, DBO of district, he is a district veterinary officer. He is absent for since a few months. So because of his absence, some official work which is going to be done, it means the development project and all, it's going on for pending, and people are suffering problem, the public and all. And after a while we came here, then he had also arrived here. Then we have questioned him, why you are absent for such a few months? Then he directly answered me that, oh, I have some disorderlities, I have some sickness and all, that I have to do some NRC duty, Gonotsov duty. Then I have asked him, so you have personally met up with the Gonotsov duty or NRC duty? Then he directly answered me that, see, look, the people, they have given me duties for such district officer, they have given us such kind of duty, this NRC duty and Gonotsov duty. Again, he said that, just think, you organization people, you just think that the government should give such kind of activities to the people who is sitting in the district level, who is in district. আনহাতে KUC অভিযোগৰ মতে জ্যেষ্ঠ বিষয়া নীলকমল কলিতাক যোৱা ছেপ্টেম্বৰ মাহতে চৰকাৰীভাৱে অৱসৰ দিয়া হ'ল কিন্তু অৱসৰ দিয়াৰ পিছতো নিজৰ কামত এতিয়াও বাহাল আছে পিছে এই সমূহ অভিযোগৰ সন্দৰ্ভত জ্যেষ্ঠ বিষয়া নীলকমল বৰুৱাই কি কয় আপোনালোকে নিজে কাণেৰে শুনক অলপ বুজি ল'ব লাগিব যে ডিষ্ট্ৰিক্ট অফিচাৰ হ'লে তাত ৰয়েল নাথাকে আৰু সাব ডিভিজনেল হিচাপে ড্ৰয়িং এণ্ড ডিছবাৰ্চিং অফিচাৰ আৰু মই ডিষ্ট্ৰিক্ট অফিচাৰ আৰু সাব ডিভিজনেল অফিচাৰ হিচাপে মই আছিলোঁ এতিয়া ধৰি লওক মই ফিজিকেলি মোৰ অসুখ হোৱাৰ কাৰণে মই ধৰি লওক ডিউটি খুব কেতিয়াবা মানে এটেণ্ড কৰিব পৰা নাই এইটো সত্য কথা কিন্তু ডিষ্ট্ৰিক্ট অফিচাৰ হিচাপে মোৰ তাতে ডিউটি এনেকুৱাকৈ জাপি দিয়া আছে যে NRCটো ডিউটি কৰিব লাগে আনহাতে গুণোৎসৱতো আমি ডিউটি কৰিব লাগে আৰু গোটেই ডিষ্ট্ৰিক্টখনত ভিজিট কৰিব লাগে গতিকে ডেভেলপমেণ্টৰ ক্ষেত্ৰত আমি যিবিলাক আঁচনি লৈছোঁ বা ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ এইখিনি ক্ষেত্ৰত আমি কৰিব যাব লাগিলে সদায় অফিচটোৱে আমি গৈ থাকিব নোৱাৰোঁ গতিকে এতিয়া মই অথৰিটিকো মই জনাইছোঁ যে ডিষ্ট্ৰিক্ট অফিচাৰ এজন আমাক প্ৰয়োজন তেতিয়া ধৰি লওক ডিষ্ট্ৰিক্ট অফিচাৰ হিচাপত এজন জুনিয়ৰ ল'ৰা ডক্টৰ দিলীপ মহন্তকে দিছে যে এতিয়া সেই দিয়াৰ পিছতো কিছুমান অভিযোগ আহিছে
যে এজন জুনিয়ৰ পৰা কিয় ডিষ্ট্ৰিক্ট অফিচাৰ হয় যে কাৰ্বি আংলঙতেতো ছিনিয়ৰ অফিচাৰ নাই নেকি ঠিক এতিয়া দেখা গৈছে যে কেইবাজনো ছিনিয়ৰ অফিচাৰ আমাৰ কাৰ্বি আংলঙত আছে গতিকে অথৰিটি তেওঁলোকক কিয় দিনে সেইটো মোৰ কনচাৰ্ণ নহয় গতিকে যোনে নহওক ডিষ্ট্ৰিক্ট অফিচাৰ হিচাপে তেওঁ কাম কাজ কৰক বা চলাওক আৰু ছাব ডিভিজনেল অফিচাৰ হিচাপে মোৰ যিখিনি ডিউটি মই ফিল্ডত যাব লাগে ডিষ্ট্ৰিবিউশ্যন কৰিব লাগে গোটেইখিনি কামতে মই জড়িত হৈ থাকিব লাগে আৰু ইভেণ্ট হওক দিনাখন মই গুণোৎসৱ ডিউটিতো যাব লাগে গতিকে অফিচত যদি সদায় বিচাৰি থাকে লাভ হয় বিভাগটোত এইদৰে দুই গুণামহৰ যুঁজত বীৰনাৰ মৰণ হোৱাৰ দৰে সৰ্বসাধাৰণ ৰাইজৰহে হৈছে অসুবিধা জিলাখনৰ বিভিন্ন প্ৰান্তৰ দূৰ দূৰণিৰ ঠাইৰ পৰা অহা দুখীয়া ৰাইজ তথা আত্মসহায়ক গোটৰ সদস্যই আহি কাৰ্যালয়ত প্ৰয়োজনীয় কাম কাজ সম্পাদনত হৈছে অসুবিধা আনফালে এই বিষয়ত বিভাগটোৰ কাৰ্যবাহী সদস্য প্ৰদীপ ডিফুচাই কিবা গম পায়নে পংকজ ডেকা ৰিপৰ্ট কাট নিউজ সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ Family Restaurant, a fine dining restaurant, the most flavorable and exciting meals made with passion. Ethnic cuisine like Indian tandoori, Chinese, Pan-Asian and Karbi kitchen. Special food items like seafood dishes, fish and prawns are served. Pork special like barbecue pork spare ribs and Northeast style pork curry. Wait, not only this. Durga Puja special buffet starts from 17th and valid till 19th of October 2018. Also, the restaurant does catering order for parties, events, wedding, etc. It also offers free home delivery services. Distance and minimum order. Within 2 kilometers, rupees 500, 2 to 5 kilometers, 700, and 7 to 10 kilometers, rupees 2,500. For queries and services, contact at 6901312934 or 6901312930. Gopili Family Restaurant, 4th floor, HRSA Complex, Dharamnala Road, Difu, near Bazar, India. Big sale! Up to 20% off on baby wear, 5% off on grocery items and 6% off on beauty and personal care. Also special Durga Puja offer on ladies and gents wear. To avail this opportunity, step in Saraswati Superstore right now. Home delivery services are available within 3 kilometers radius of Difu. For more details and services, please contact at 70024 56806 or 9957 537019. Saraswati Superstore, MS Hans Enterprise, near Mamta Pharmacy, Difu Main Market. Hurry up! Hero Company gives you a beautiful opportunity to have any kind of scooty or bike with the best help of easy loan facility. Also, it will be covered up with best driving comfort, best mileage, easy spot finance, best looks, etc. Service accessories and spare parts are available here. Please contact nearest authorized dealer. SMV Motors opposite of DIG Bungalow, Difu Manje Road, Karbi Anglong, Difu. For more queries, please contact 9613731109 or 9101147818. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰ ৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ Come on. Grand opening of Bazaar, India.
A shopping mall consisting of various quality of gents wear, ladies wear, kids wear, and tremendous quality of household items, accessories, etc. Main Market, Old LIC Building, Karbi Anglong, Assam. Looking for your needs? Visit Bazaar India. বিৰতি পিছত পুনৰ বাতৰি মজিয়া বৰজান পৰিষদ সমষ্টিৰ অন্তৰ্গত কৈলালাংছ বৃহত্তৰ এলেকা ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মাত্ৰ ৫০০ মিটাৰ নিলগত অৱস্থিত কৈলালাংছ চাৰপতিছো গাঁও ১৯২৫ চনত ভাৰত স্বাধীনতা লাভ কৰাৰ পূৰ্বে গঠিত গাঁও কিন্তু ব্ৰিটিছ আমোলৰ এই গাঁওখনৰ বাবে পৰিষদ চৰকাৰৰ পৰা মাথোন বঞ্চনা প্ৰতাৰণা আৰু শোষণ এয়াই যেন এলেকাটোৰ গঞা ৰাইজৰ বিড়ম্বনা গাঁওখনৰ লগতে আছে কানিয়া আৰং মেনটকবি গাঁও সাৰ্থে টিমুং গাঁও আমৰেং ইংহি চাৰপতেৰণ গাঁও উডেংটিছ গাঁও আৰু ৰাজু টেৰাং গাঁও আদি প্ৰায় ৭খন গাঁও কিন্তু বৃহত্তৰ এই এলেকালৈ যাবলৈ কৈলালাংছৰ ওপৰে নাই এখনো ভাল দলং মৰণফান সদৃশ দলঙেৰে কণ কণ স্কুলৰ ল'ৰা ছোৱালীৰ পৰা বৃদ্ধ পুৰুষ মহিলা গৰ্ভৱতী আৰু ৰোগিনীতো পাৰ হ'বলগীয়া হয় হাতত জিঅটো লৈ দৃশ্যটোলৈ চাওক ক'ব লাগিব এইখনে ১,৮০,০০০ টকীয়া দলং নে হাকু ক'ব আপুনি এই দৃশ্য চাই নিজে থিৰাং কৰক পকি হাকুনে দলং দিয়াৰ নামত মাত্ৰ খুঁটাকেইটা পুতি দায়িত্ব সামৰিলে ঠিকাদাৰে বৰজান পৰিষদ সমষ্টি আৰু লুম্বাজং উন্নয়ন খণ্ডৰ অধীনত নিৰ্মাণ এই দলং নিৰ্মাণ কৰা হৈছিল ১,৮০,০০০ টকাৰ খৰচ কৰি কিন্তু ক'বনে ইয়াৰে ৩০% খৰচ হৈছে দলঙৰ নিৰ্মাণৰ নামত ঠিকাদাৰ বিষয়া মিলি ভকত মাথোন ধনৰ লুণ্ঠন হ'ল উল্লেখ্য এই নৈৰ ওপৰত RCC দলং এখন নিৰ্মাণৰ বাবে সেই সময়ৰ কাৰ্যবাহী সদস্য লংকি টিমুঙৰ আমোলত ৩৫ লাখ টকাৰ বাজেট ধাৰ্য কৰা হৈছিল যদিও মূৰকত এই কামৰ শিতানত টকা নহাত পৰৱৰ্তী সময়ত লুম্বাজং ব্লকৰ অধীনত ১,৮০,০০০ টকীয়া দলং নিৰ্মাণ হ'ল তাকো মাত্ৰ খুঁটাহে গঞা ৰাইজৰ অহা যোৱাৰ সুবিধাৰ বাবে ওপৰত বাঁহেৰে জাপি বান্ধি দিয়া হ'ল Sotuar kitangti abangke prangmenda bangke thiki ding tu achi thanar yuro dolong nang li lupu la yem long kitimung phantame kacho hang phini la bangso dolong nang puta hang bom lo ta itip dak akem nang chikim lo lom o ko ma kem da patang te dolong na kim ke mang samri lo ko la so pen thu block pen tu nang le la bangso dolong non la apus inchia so pus nang le lo la tang te det lo mesti rong so tame dolong bang ke nang sot lo la dak political party batai atum long se tame kacho hang dun pan ni la application pidun du ulu tame non pu le ke tame pinyar nian ta la bang so dolong long le lang la pen dolong bang ke min lo rong pim plam area lo pen ke dam mi ta la situar pi lo asi la bang so dolong bang ke nang sot lo
nonpulike tami awar sai bela la lange thi pini ke lage langroi pi pote komla pu antame inglum lapti towaran ta he sila hola so pu parai antame hedi lang la king pu don an ke inglum lapti aba so aroi ki dilai roi lage lang thi u me lang roi su pini puya ta kali sila lang so war sai ba kinang sot si nontuar ni antame abela tu kok lo school ke highway ra hidolo ta ni to rong bang ke pu rong plido dak rong pla area ke par lo he la pen thu apar ta koilayan na sor ta me koilayan hati sorong pen ni pali tum kado wis ta me dilai pen ke dang la si min thing bang ke di phu pine to war ke la si sarkar lo ke wang na la pusi ke wang ong no dilai na ke pu pakai gam nang po hilu chet la 3 km ni 3.5 km ni dola la so bang ke la sonse chichak nang bom ni tum বাৰিষা কালত নতুবা জৰুৰী অৱস্থাত ৰোগী অথবা গৰ্ভৱতী মহিলাক হস্পিটেললৈ নিবলৈ হ'লে 7 কিলোমিটাৰ দিলাই হৈ ঘূৰি যাব লাগে ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মাত্ৰ 500 মিটাৰ দূৰত্ব পথটি জৰুৰীকালত হৈ গৈ 7 কিলোমিটাৰ দৈৰ্ঘ্য বৰজান পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি গৰাকীয়ে এই সন্দৰ্ভত আগন্তুক দিনত কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া সময়তে হ'ব লক্ষণীয় মংগল ইংহি ৰিপৰ্ট কাট নিউজ জাতীয় আবেগক আকৌ কোঠাৰ ঘাট কৰি শাসকীয় দলৰ একাংশ সমৰ্থকে এবাৰ হাওৰাঘাটৰ বিভিন্ন স্থানত সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ হাওৰাঘাট আঞ্চলিকে যি শ্লোগান দিছিল সেই সমূহ মুছি পেলায় ফলত এতিয়া সমগ্ৰ ঘটনাটোক কেন্দ্ৰ কৰি স্থানীয় আছু কৰ্মীৰ মাজত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া জাতীয় আবেগ অনুভূতিত আকৌ এবাৰ কুঠাৰঘাট কৰি সাহকীয় বিজেপি দলৰ একাংশ সমৰ্থকে এইবাৰ হাওৰাঘাটৰ বিভিন্ন স্থানত সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ হাওৰাঘাট আঞ্চলিকে যি শ্লোগান লিখিছিল সেইসমূহ মচি পেলায় ফলত এতিয়া সমগ্ৰ ঘটনাটোক কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে স্থানীয় আছু কৰ্মীৰ মাজত উল্লেখ্য যে হাওৰাঘাটৰ দেৱাল আৰু বৈদ্যুতিক খুঁটাবোৰত কিছুদিন পূৰ্বে আছুৰ হাওৰাঘাট আঞ্চলিকৰ কৰ্মীসকলে বিভিন্ন শ্লোগান লিখি হাওৰাঘাটত আছুৰ উপস্থিতিৰ উমান দিছিলহে তেনে সময়তে বিজেপিৰ একাংশ কৰ্মীয়ে সেইসমূহ মচি পেলোৱাত এতিয়া জাঙুৰ খাই উঠিছে আছুৰ কৰ্মকৰ্তাসকল আজি সংবাদ মাধ্যমক সম্বোধন কৰি আছু নেতা মুকুল হাজৰিকাই এই ঘটনাৰ বাবে পোনপটীয়াকৈ হাওৰাঘাট পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি তথা কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য খনসিং ৰংপিকে জগৰীয়া কৰি কয় যে তেওঁৰ নিৰ্দেশতে দলীয় নেতা পানী নেতাই এনে কাম কৰিবলৈ সাহস পাইছে এই ক্ষেত্ৰত অহা 24 ঘণ্টাৰ ভিতৰত যদি খনসিং ৰংপিয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰি মচি পেলোৱা লিখনিসমূহ পুনৰ লিখাৰ ব্যৱস্থা নকৰে তেন্তে আছুৱে পৰৱৰ্তী সময়ত ভয়াৱহ কাৰ্যসূচী গ্ৰহণ কৰিব এইখিনিতে উল্লেখ্য যে হাওৰাঘাট নগৰত বিজেপিৰ কিছু ঘূৰণীয়া গুণ্ডাৰ অটপালি ইমানে বাঢ়ি গৈছে যে অনাগত সময়ত ই দলৰ বিস্তৰ ক্ষতিৰ কাৰক হৈ পৰিব পাৰে যোৱাকালি যি ঘটনা হৈ গৈছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে লিখা দুৱাৰ লিখন লগতে বাকী দল সংগঠনৰ যি দুৱাৰ লিখন লিখিছে সেই লিখন যদি 24 ঘণ্টাৰ ভিতৰত যদি খনসিং ৰংপিয়ে যদি লিখি নিদিয়ে তেনেহ'লে পৰিস্থিতি আৰু ভয়াৱহ হ'ব জয় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধন্যবাদ ৰাজনৈতিক ষড়যন্ত্ৰভাৱে সদৌ অসম ছাত্ৰ সন্থা হাওৰাঘাট আঞ্চলিক ছাত্ৰ সন্থাই যি পথৰ বিদ্যুতৰ খুঁটাবোৰত যি লিখনি কৰিছিলে এই লিখনি মুচি পেলোৱা হৈছে ইয়াৰ বাবে আমি দায়ী বুলি ভাবিছোঁ ইয়াৰ স্থানীয় MSC খনসিং ৰংপি ডাঙৰীয়া আমি ইয়াৰ পৰা আজি হাওৰাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা জনাই দিব বিচাৰোঁ যে অহা 24 ঘণ্টাৰ ভিতৰত যিধৰণে আমাৰ লিখনি আছিলে এই লিখনিসমূহ যদি কৰি নিদিয়ে তেনেহ'লে ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'বলৈ খনসিং ৰংপি ডাঙৰীয়া প্ৰস্তুত থাকক
NKBৰ অধীনত চাফাপানীত অৱস্থিত বেথানী গীৰ্জাৰ ৰূপালী জয়ন্তী বৰ্ষত ধৰ্মীয় ৰীতি নীতিৰে উলহ মালহেৰে সম্পন্ন হৈ যায় 26 অক্টোবৰত 25 আৰু 26 অক্টোবৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত অনুষ্ঠানটিত বিভিন্ন মণ্ডলীৰ পৰা সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰে বেথানী গীৰ্জা সমিতিৰ উদ্যোগত অনুষ্ঠিত আজি দ্বিতীয়টো দিনা অৰ্থাৎ সামৰণি অনুষ্ঠানৰ পুৱা প্ৰায় 7:30 বজাত পেষ্টাৰ ৰামসিং ৰংপিৰ পতাকা উত্তোলন NKBৰ কাৰ্যনিৰ্বাহক সম্পাদক প্ৰিণ্টিং ট্ৰেইনৰ আধাৰশিলা স্থাপন অনুষ্ঠান শুভাৰম্ভ কৰা হয় উল্লেখ্য যে চাফাপানী ৰূপালী জয়ন্তী বৰ্ষৰ দ্বিতীয় দিনৰ কাৰ্যসূচীৰ অংশৰূপে প্ৰথম দুটা অনুষ্ঠানৰ পিছতেই প্ৰায় 10 বজাৰ পৰা আৰম্ভ হয় ৰূপালী জয়ন্তীৰ গীৰ্জা উন্মোচনী সভা পেষ্টৰ ৰামসিং ৰংপিৰ পৌৰোহিত্যত অনুষ্ঠিত হয় মণ্ডলীৰ সম্পাদক জে সিংনাৰে অতিথিসকলক পৰিচয় কৰোৱাৰ পিছতেই ৰেভাৰেণ্ড জেমছ ৰংপিয়ে BBC ৰূপালী জয়ন্তী বৰ্ষৰ মুখপত্ৰ উন্মোচন কৰে আৰু মণ্ডলীৰ সম্পাদক জে সিংনাৰ আৰু ৰেভাৰেণ্ড সিনা লেখথে মণ্ডলীৰ ইতিহাসৰ চমু ব্যাখ্যা আগবঢ়ায় সভাৰ মাজতে ডিফু কাৰ্বি আংলং ইউনাইটেড চাৰ্চৰ পৰা সমবেত সংগীত আৰু বিভিন্ন মন পৰশা সংগীত পৰিৱেশন কৰে যুৱতীসকলে ইয়াৰ উপৰি সভাত কাৱে ৰংপিপি আৰু ৰেভাৰেণ্ড এল ইংটিয়ে ক্ৰমে বাইবেল পাঠ আৰু ঈশ্বৰৰ মহাত্ম্য ব্যাখ্যা কৰে অৱশেষত পেষ্টৰ ৰামসিং ৰংপিৰ দ্বাৰা ঈশ্বৰৰ নামত আটাইৰে বাবে শুভকামনা আৰু আশীষ যাচি ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ কাৰ্যসূচী সামৰণি মাৰে আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ